নমস্কাৰ, মই দীপিকা মেধি দীপিকাছ কিটচেনত আপোনালোক সকলোকে আদৰণি জনাই আজি লৈ আহিছোঁ নৰসিংহ পাতৰ সৈতে ৰন্ধা শিঙৰা মাছ। এই নৰসিংহৰ পাতৰ সৈতে ৰন্ধা শিঙৰা মাছ বনাবলৈ যিখিনি সামগ্ৰী প্ৰয়োজন হ'ব সেইখিনি লিখি দিয়া হৈছে। আপোনালোকে তাৰ পৰা চাই বনাব পাৰিব। তেন্তে আহকচোন ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। কেৰাহীটো গৰম হ'বলৈ দি তাত তেলখিনি দি ভালকৈ গৰম হ'লে শিঙৰা মাছখিনি নিমখ হালধি সানি ভালকৈ ভাজি ল'ব লাগিব। আনফালে মিক্সিং জাৰ এটাত নৰসিংহ পাত, আদা, নহৰু আৰু জলকীয়াখিনি অলপ পানীৰ সৈতে পেষ্ট বনাই ল'ব। এয়া পেষ্ট বনোৱা হৈ গৈছে আৰু মাছখিনিও ৰঙচুৱাকৈ ভজা হৈ গৈছে। এতিয়া সেইখিনি তেলতে নৰসিংহ পাতৰ পেষ্টখিনি দি কিছু সময় ভাজিব লাগিব, যেতিয়ালৈকে নৰসিংহ পাতৰ কেঁচা গন্ধটো গুচি নাযায়। সোৱাদ অনুসৰি নিমখ দিব, হালধি গুড়ি দি ভালকৈ মিহলাই কিছু সময় ভাজিব লাগিব। এতিয়া তাত জোখমতে পানীখিনি দি দিব। পানীখিনি দি একেলগতে ভাজি ৰখা শিঙৰা মাছখিনিও দি দিব, দি ভালকৈ উতলিব দিব। জোলখন ঘন হ'লে গেছটো বন্ধ কৰি নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। মোৰ এই নৰসিংহ পাতৰ সৈতে ৰন্ধা শিঙৰা মাছৰ ৰেচিপিটো চাই যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো ক্লিক কৰিব। পুনৰ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'মহি। আজিলৈকে আহিছোঁ, ধন্যবাদ।